নমস্কাৰ AR Help Assam YouTube চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু পুনৰ লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। প্ৰথমটো কাম হিচাপে PM কিষাণ নিধি আঁচনিৰ ধন মুকলি। কৃষকৰ বাবে 20,000 কোটি টকা মুকলিৰ বাবে স্বাক্ষৰ। PM কিষাণ আঁচনিৰ 17 নং কিস্তিৰ ধন পাব কোটি কোটি কৃষকে। 9.3 কোটি কৃষকৰ একাউণ্টত পোনপটীয়াকৈ সোমাব ধন। দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ। প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈয়ে প্ৰথমটো কামৰ শুভাৰম্ভণি মোদীৰ। এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিনামূলীয়া চৰকাৰী ঘৰৰ বাবে সাজু কৰক নথিপত্ৰ। যদি চৰকাৰী ঘৰ লাভ কৰা নাই কৰক আবেদন। ঘৰত কোনো চৰকাৰী চাকৰিয়াল নথকা দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ঘৰ। ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে চৰকাৰে মুকলি কৰিলে ফোন নম্বৰ। ঘৰ দিয়াৰ নামত যদি পঞ্চায়ত সভাপতিয়ে দুৰ্নীতি কৰে তেন্তে ফোন কৰক। 16টাকৈ ফোন নম্বৰ মুকলি কৰিছে চৰকাৰে। ঘৰ নোপোৱা প্ৰতিটো পৰিয়ালে দিব পাৰিব অভিযোগ। অভিযোগ দিয়াৰ পাছতে লাভ কৰিব আপোনালোকে চৰকাৰৰ ঘৰ। বৰপেটাৰ বাবে হৈছে 9435481490। ধুবুৰীৰ বাবে হৈছে 9435324338। গোৱালপাৰাৰ বাবে হৈছে 7002643245। মাজুলীৰ বাবে 9954844010। নলবাৰীৰ বাবে 9957403454। তিনিচুকীয়াৰ বাবে 8135846727। মৰিগাঁৱৰ বাবে হৈছে 9435082107। কামৰূপৰ বাবে 9435087980। লখিমপুৰৰ বাবে হৈছে 6000276748। ডিমা হাছাৰ বাবে নম্বৰটো হৈছে 9101163526। দক্ষিণ শালমৰাৰ বাবে 9957242309। দৰঙৰ বাবে 9954031718। কামৰূপ মেট্ৰৰ বাবে 9101220931। বাক্সাৰ বাবে নম্বৰটো হৈছে 9365266189। চিৰাঙৰ বাবে 6002029730। শোণিতপুৰৰ বাবে নম্বৰটো হৈছে 9854012157। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা মুকলি কৰা হৈছে এই বিশেষ নম্বৰসমূহ। বিনামূলীয়া চৰকাৰী ঘৰৰ বাবে আজিয়েই সাজু কৰক আপোনালোকে নথিপত্ৰ।